Durand Cup 2022 পৰা হাৰি বাহিৰ হৈ গ'ল নৰ্থ ইষ্ট ইউনাইটেড FC গোটেই টুৰ্নামেণ্টত সাধাৰণতে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এটা জুনিয়ৰ টিম নমোৱা দেখা গৈছিল কোনো সিনিয়ৰ প্লেয়াৰে খেলা দেখা পোৱা হোৱা নগৈছিল প্ৰথমখন খেলতে উৰিষ্যা FCৰ হাতত 6-0ৰ লজ্জাজনক পৰাজয় দ্বিতীয়খন মেচত আৰ্মি গ্ৰীনৰ হাতত 3-1ত পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড FC ঠিক সেইদৰে তৃতীয়খন খেলত 3-0ত কেৰালা ব্লাষ্টাৰ্ছ FCৰ হাতত পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড FC সো এই টুৰ্নামেণ্টত খেলা আটাইতকৈ দুৰ্বল টিম হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC কোনো ধৰণৰ গ'লো তেওঁলোকে দিয়া দেখিবলৈ পোৱা যোৱা নাই এটাই হয়তো গ'ল দিছিল আৰু এইদৰে একেৰাহে হৰাৰ হেট্ৰিক কৰি তেওঁলোকে নৰ্থ ইষ্ট ইউনাইটেড সমৰ্থকসকলক যথেষ্ট লাজত পেলায় টুৰ্নামেণ্টৰ পৰা বাহিৰ হৈ যায় এই টুৰ্নামেণ্টত NEUFCৰ আৰু কেৱল মাত্ৰ এখন মেচ বাকি আছে সেইখন জিকা হৰা ড্ৰ কৰা কোনো ধৰণৰ ৰিজাল্টে নৰ্থ ইষ্ট ইউনাইটেড FCক Durand Cup 2022ৰ আগৰ ৰাউণ্ডলৈ নিব নোৱাৰে গতিকে এইখিনিতে সমাপ্ত হৈছে 2022 Durand Cupত নৰ্থ ইষ্ট ইউনাইটেড FCৰ অভিযান সো এয়া আছিল খবৰ আমি আশা কৰিছো যে Durand Cupত যিয়ে নহওক ISLত ভালদৰে তেওঁলোকে টিম গঠন কৰি ভাল খেলৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হওক ইমানকৈ আশা কৰি এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলো যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ